দক্ষিণ কামৰূপৰ এখন গাঁৱত অবৰ্ণনীয় পৰিস্থিতি। প্ৰসাদত বিষক্ৰিয়া হৈ মৃত্যু 6 বছৰীয়া কন্যা শিশু। গুৰুতৰভাৱে অসুস্থ হৈ চিকিৎসাধীন প্ৰায় শতাধিক লোক। গাঁওখনত দুপৰীয়ালৈকে উপস্থিত নহল জনপ্ৰতিনিধি। গাঁওখনলৈ সোঁত বৈছে কেৱল এম্বুলেন্সৰ। GMCHৰ চিকিৎসকৰ দল উপস্থিত হৈছেগৈ গাঁওখনত। দক্ষিণ কামৰূপৰ খানপাৰা সাউদপাৰা গাঁৱত এতিয়া হাহাকাৰময় পৰিস্থিতি। কোলাত 6 বছৰীয়া কন্যাৰ মৃতদেহ লৈ দিগবিদিক হেৰুৱাই পেলাইছে দুৰ্ভগীয়া পিতৃয়ে। জেঠমহীয়া নামৰ প্ৰসৱ পোৱাৰ পিছতেই গাঁওখনত 1.5 শতাধিক লোক অসুস্থ। শৌচ বমি কৰি চিকিৎসাধীন গাঁওখনৰ শতাধিক লোক। ক্ৰমাৎ বাঢ়িছে অসুস্থ ৰোগীৰ সংখ্যা। অসুস্থ লোকৰ সংখ্যা ইতিমধ্যে গাঁওখনত অতিক্ৰম কৰিছে 1.5 শতাধিক। GMCH আজাৰা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে বহু লোকক। মিৰ্জাৰ কামৰূপৰ জাতীয় বিদ্যালয়ৰ প্ৰথম শ্ৰেণীৰ ছাত্ৰী ক্ৰিষ্টিলিনা দাসৰ মৃত্যুত এতিয়া কান্দোনৰ ৰোল উঠিছে পৰিয়ালৰ মাজত। পৰহি আমাৰ এই মহিলাবিলাকে তাৰমানে জেঠুৱা নাম বুলি কয় পৰম্পৰাগত, সেই জেঠুৱা নাম ধৰিছিলে। সেই জেঠুৱা নামত প্ৰসাদ, ভোগ আৰু পায়স খোৱা হৈছে। তাৰপিছত কালি দুপৰীয়াৰ পৰা কিছুমানৰ পায়খানা হৈছে, কিছুমানৰ বমি হৈছে, নৰ্মেলি গেছ ধৰি লোৱা হৈছে। চাব চেণ্টাৰৰ ডক্টৰ আছে, ট্ৰিটমেণ্ট চলাই আছে। ঠিক 4 বজাৰ পৰা বস্তুটো তাৰমানে ইঘৰকে বাঢ়ি গৈ আছে, মানে বিস্তৰিত হৈ গ'ল। তেতিয়া চাব চেণ্টাৰৰ ডক্টৰে ষ্টাফ আনি আজাৰাৰ পৰা এটা ষ্টাফ আনি যোগাযোগ কৰি আমি ট্ৰিটমেণ্ট কৰিলে। কিছুমানৰ তাৰমানে মেজৰ দেখা পাই আজাৰালৈ ৰেফাৰ কৰা হ'ল। পিছত আমি গম পালোঁ যে আজাৰাত ৰেফাৰ কৰা মানুহখিনি তাৰমানে আকৌ ঘৰলৈকে GMC ৰেফাৰ কৰিছে। আজি ৰাতিপুৱা 4 বজাত গম পালোঁ যে এটা 6 বছৰীয়া শিশু মানে GMCত মৃত্যু হোৱা বুলি গম পাই গ'লোঁ। আৰক্ষীয়ে ইতিমধ্যে জব্দ কৰিছে বুটৰ বস্তা। পৰিস্থিতিটো অলপ ভয়টোৰ পৰিস্থিতি, কাৰণ এটা চুবাৰ গোটেইখিনি মহিলা। ইয়াৰ পৰা ধৰক আমাৰ মোটামুটি চাব চেণ্টাৰখনলৈকে মোটামুটি প্ৰায় মানুহৰে 4-5টা পৰিয়াল হৈয়ে গৈছে এনেকুৱা। আৰু এতিয়াতো কিছুমানে থিয় হৈ থকা মানুহ তথা বমি কৰিছে, মাতবোৰ নোহোৱা হৈছে, লগে লগে ৰেফাৰ কৰিছে। আপোনালোকে দেখিলে গ'লে কিছু বিষয়টোৰ উচিত তদন্ত বিচাৰিছে এতিয়া গাঁওবাসীয়ে। মিৰ্জাৰ পৰা অনিল দাসৰ সহযোগত গগন চন্দ্ৰ নাথৰ ৰিপৰ্ট, প্ৰথম খবৰ।